নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ' এটা মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো বহুদিন ধৰি ভিডিঅ' মই দিব পৰা নাছিলোঁ, তাৰ কাৰণে আপোনালোকে মোক ক্ষমা কৰিব। কাৰণ মানে মই যোৰহাটলৈ গৈছিলোঁ। যোৰহাট মানে তাৰ শিশু বৈজ্ঞানিক প্ৰদৰ্শনী অনুষ্ঠান এটা আছিলে। তাত মানে কি বুলি কয়, মোৰ প্ৰজেক্টটো চিলেকশ্যন পাইছিলে। তো তাত দেখাবলৈ গৈছিলোঁ। তো এতিয়া বলক তাৰ ভিডিঅ'টো চাওঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। সোনকালে 100টা ছাবস্ক্ৰাইবাৰ কৰি দিব। 18টা হৈছে এতিয়া, বহুত লাহে লাহে গৈ পিনি। তো ব'লক গৈ থাকোঁ এতিয়া লাহে লাহে। তো বন্ধুসকল, এতিয়া আমি বালিঘাট পাই গ'লোহি। তো ইয়াৰ পৰা এতিয়া ছাৰে আৰু মই মেজিকত যাম। তো বন্ধুসকল, এতিয়া আমি শিৱসাগৰ পালোহি। শিৱসাগৰৰ পৰা এডোখৰ বাছত যাওঁ আৰু একেবাৰে যোৰহাট নামি একেবাৰে ৰুমত লগ পাম ব'লক। তো বন্ধুসকল, এতিয়া আমি যোৰহাট টাউন পাই গ'লোহি। তো এতিয়া যোৰহাট টাউনৰ অটোখন লৈ গৈছোঁ, এতিয়া ডাইৰেক্ট হোটেললৈ যাওঁ। তো বন্ধুসকল, এতিয়া মই হোটেলত পাই গ'লোহি। ইয়াৰ হোটেলত আমি দুজন আছে, নয়ন, মই আৰু এজন আছে, তেওঁ বাহিৰলৈ গৈছে। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। টাটা, বাই বাই, গুড বাই। চৰি দিয়ক গাইজ, ভিডিঅ'টো ইমান সোনকালে সামৰিব নাই হোৱা। আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব। তো এতিয়া আমি ছাৰে মই গৈছোঁ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। তো ব'লক গৈ থাকোঁ লগে লগে। তো বন্ধুসকল, এতিয়া আমি লাহে লাহে গৈ আছোঁ। আমাৰ শিশু বৈজ্ঞানিক প্ৰদৰ্শনী অনুষ্ঠানটো আছে স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় যোৰহাটৰ। তো তাতে এটা ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে, তাত গৈ আছোঁ। তো বন্ধুসকল, এতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম হৈ গ'ল। এতিয়া আমাৰ মোৰ টেবুলখন চাবলৈ আহিলোঁ, কোঠাত আছে। এইখন মোৰ টেবুলখন, জুম কৰি দিছোঁ আপোনালোকক। তো বন্ধুসকল, আমি এতিয়া ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আমাৰ এতিয়া ওলালোঁ তাৰপৰা। য'ত ৰেজিষ্ট্ৰেশ্যন হৈ আছে তাত মানে কেমেৰা এলাউড নাই, সেইকাৰণে ভিডিঅ' নকৰিলোঁ, তাৰ কাৰণে বেয়া লগাব। তো বন্ধুসকল, এইখন আমাৰ হোটেলখন, আমি ইয়াতে থাকিম। হোটেলখনৰ নাম হ'ল হোটেল দিলীপ। তো ব'লক এতিয়া। পিছদিনা ৰাতিপুৱা উঠিয়ে ব্ৰেকফাষ্ট কৰি গা পা ধুই ইয়ালৈ আহিলোঁ। ইয়াত মিটিং চলিব এতিয়া। মিটিঙৰ পিছত আমাৰ প্ৰদৰ্শনী অনুষ্ঠান আৰম্ভ হ'ব। আৰু মিটিঙলৈ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগুদেৱ আহিব। তেতিয়া আমি সকলো বহি আছোঁ ইয়াতে। ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদৰ মাননীয় সঞ্চালিকা ডক্টৰ নিৰদা দেৱী বাইদেৱে ফাইনেলি বহুত দেৰি বহাৰ পাছত আমাৰ প্ৰদৰ্শনী অনুষ্ঠান শেষ হ'ল। এতিয়া ডাইৰেক্ট ৰুমত যাওঁ, এতিয়া একেবাৰে কাইলৈ লগ পাম। ইয়াৰ পাছতে ৰাতি আমাৰ কালচাৰেল প্ৰগ্ৰেম আছে, তাত কিছুমান দৃশ্য আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম।
ধৰি পৰিসৰে দাস কৰি নোৱাৰে কোনেও কৰিব আমাৰ অনিষ্ট সাধনতে কোনোবাই সমস্যৰে হৰিত বেগাই আমাৰ ইফালে আহিব লাগিছে যিয়ে কিবা হক লাগে নৌৱাৰে অভিমানে শৰীৰ দুটাৰ খতে অত্যন্তময় বিশ্বক কিয় পৰিভিৰ পাৰে পাৰে ব্যাঘাত জন্মায় ধন্যবাদ তো বন্ধুসকল এতিয়া আমি ঘৰলৈ গৈ আছোঁ। তো ভিডিঅ' বেছি দিব নোৱাৰিলোঁ, মানে দিনটো ব্যস্ত থাকোঁ, আকৌ মাজে যিমানখিনি পাৰিছোঁ ভিডিঅ' কৰি লোৱা, চব কৰিব নোৱাৰিলেও যিমানখিনি পাৰিছোঁ দিছোঁ, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।